নমস্কাৰ আজি মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক যেহেতু মই এজন কৃষক হিচাপে মই কাম কৰি আছো আৰু মই ইমান দিনে আপোনালোকক টেলাৰিং ওপৰত মই যেহেতু টেলাৰিং কৰোঁ সেই গতিকে টেলাৰিং ওপৰত আপোনালোকক মই ভিডিঅ'বোৰ দি আছিলোঁ। তো আজি মই আপোনালোকক আজিৰ পৰা নতুন এটা কনচেপ্টত লৈ খেতিৰ ওপৰত লৈ যাব বিচাৰিছোঁ। তো সেই গতিকে খেতিত মই কিদৰে কি কৰিছোঁ তো সেইটোৰ ওপৰত আজি এটা ভিডিঅ' বনাইছোঁ। তো কিহৰ ওপৰত আজি আমি এই ভিডিঅ'টো বনাম আহকচোন অলপ এবাৰ চাই লৈছোঁ। আপোনালোকে নিশ্চয় দেখিলে আজি মই আপোনালোকক নেমুৰ ওপৰত এটা কনচেপ্ট লৈ কিনে আহিছোঁ। নেমুৰ ওপৰত আপোনালোকৰ আমাৰ প্ৰায়ভাগ ঘৰতে নেমু টেঙা আছে। বহুতে কয় নেমু গছ পোকে মাৰে, নেমু এনেকৈ মৰি থাকে। তো সেইটোৰ ওপৰতে ময়ো প্ৰায় আপোনাৰ প্ৰায় 50-60 জোপা মোৰ নেমু অলৰেডি মাৰ্কেটত মই দিব পৰা আছে। বাকী মই আৰু লগাই আছোঁ। টোটেল মোৰ 100-150 মান মই নেমু লগাই গৈ আছোঁ। তো সেই গতিকে মই যিখিনি মোৰ মাৰ্কেটত দিব পৰা নেমু মই য'ৰ পৰা ছিঙি বজাৰত দি থাকোঁ বা মানুহক দি থাকোঁ, মানুহৰ মাৰ্কেটত মই দি থাকোঁ। তো 50-60 যিখিনি আছে সেইখিনিত মই কিদৰে আপডাল কৰিছোঁ সেইখিনিৰ ওপৰত মই আপোনালোকক সেইখিনিৰ ওপৰত লৈ এটা ভিডিঅ' বনাইছোঁ, যাতে মই কিদৰে আপডাল কৰিছোঁ সেইটোৰ ওপৰত দেখাবৰ বাবে। আহকচোন আমি তাৰ ওপৰত আলোচনা কৰোঁ। আজি আমি তিনিটা প্ৰশ্নত আমি জানিম। টোটেল 3টা প্ৰশ্নত আমি জানিম আমি এজোপা নেমুক কিদৰে আমি কেয়াৰ কৰোঁ। মোৰ ক্ষেত্ৰত বিশেষকৈ মই 3টা প্ৰশ্নত আমি ইয়াৰ বিষয়ে আমি আজি আপোনালোকক মই ক'ম। 3টা প্ৰশ্ন ধৰি কিনে ইয়াৰ বিষয়ে ক'ম। তো প্ৰথম আমাৰ প্ৰশ্নটো হৈছে নেমু গছত কিনো বেমাৰ লাগে। নেমু গছত বেমাৰ এতিয়া আমি সচৰাচৰ নেমু গছত আমি কি বেমাৰ দেখিছোঁ সেইটোৰ ওপৰত আমি বিশেষকৈ আলোচনা কৰিম। আহকচোন এতিয়া আমি নেমু গছত কি বেমাৰ ধৰে সেইটোৰ ওপৰত এবাৰ চাওঁ। আমাৰ সচৰাচৰ আমাৰ গছত দেখোঁ এবিধ, আপোনালোকে নিশ্চয় দেখিছে ডালত এবিধ পোক লাগে। আপোনালোকে নেমু গছত দেখিছে ডালত পোক লাগে। আৰু মই বিশেষকৈ আজি ভিডিঅ'টো নেমু টেঙাৰ কাৰণে বনাই আছোঁ। সেইটো কাৰণে মই নেমুৰ ওপৰতে কৈছোঁ। আপোনালোকে সেইকাৰণে কৈছোঁ আপোনালোকে নেমুত প্ৰায়ভাগ দেখিছে ডালত পোক লাগে। আৰু দ্বিতীয় পোকটো হৈছে আপোনালোকৰ গুৰি পোক। গুৰিত আপোনালোকে নেমু গুৰিত দেখিছে আপোনালোকে নিশ্চয় নেমু গুৰিত আপোনালোকে পোক লগা দেখিছেই। নেমুজোপাৰ গুৰিত আপোনালোকৰ পোকে বিন্ধা কৰি দিয়ে, পোকে নেমুজোপা গুৰিত বিন্ধা কৰি দিয়ে। সেইটো হৈছে মই ইয়াত কেয়াৰ কৰি আছোঁ বুলি ইয়াত একো পোকটো নাই। তো সেইটো হৈছে গুৰি পোক। আৰু 3 নম্বৰত শিপাত এটা লাগে। সেইটো শিপাত পোক নহয়, শিপাটোত হৈছে কি আপোনালোকে সেইটো এটা ভাইৰাছজনিত বেমাৰ লাগে। সেইটো হৈছে শিপাৰ পোক বুলি আমি কৈ দিওঁ, কিন্তু সেইটো তাত পোক নাথাকে। এই 3টা আপোনালোকৰ এজোপা নেমুত থাকিবলগীয়া বেমাৰ। আমাৰ এবাৰ দ্বিতীয় প্ৰশ্নটো আপোনালোকে নিশ্চয় দেখিলে যে বেমাৰ কিকেইটা বেমাৰ সচৰাচৰ আমাৰ নেমু গছত ধৰে। সেই বেমাৰকেইটা আপোনালোকে দেখিলে। তো সেই ডাল পোক, শিপা পোক আৰু গুৰিত থকা যিটো ভাইৰাছজনিত যিটো বেমাৰ। তো এই 3টাৰ ওপৰত মই আপোনালোকে বেমাৰকেইটা দেখিলে। তো সেইকেইটাক কি দৰৱ দি কেনে নিৰাময় কৰিব পাৰি তো তাৰ ওপৰত জানো আহক। এবাৰ মই আপোনালোকক
ক'ব লৈছোঁ ডাল পোকৰ ওপৰত। ডাল পোকটো আপোনালোকে নিশ্চয় দেখিছে নেমু টেঙাৰ গছজোপাত এই ডালত এটা পোক লাগে, সেই পোকটোৱে ভিতৰলৈ সোমাই গৈ থাকে। তো সেই পোকটোক আপোনালোকে মাৰিবৰ বাবে বেলেগ একো কৰিব নালাগে, সেই পোকটো যিটো ডালত থাকে সেই ডালটো আপোনালোকে কাটি পেলাই দিব। তো সেইটো কৰিলে আপোনালোকৰ পোকটো মৰি যাব। তো বেলেগ একো কৰিব প্ৰয়োজন নাই। আৰু দ্বিতীয়ত হৈছে আপোনালোকে যিটো নেকি গুৰিত যিটো পোক লাগে, তো গুৰিত লগা পোকটোৱে মই এইফালে আপোনালোকক আমি সকলোৱে ইউজ কৰোঁ। মই এইটো ইউজ কৰি থাকোঁ প্ৰায় আপোনালোকক কেৰেটে যিটো দৰৱ আছে মই এইটো ইউজ কৰি থাকোঁ। তো মাৰ্কেটত বহুত আছে, কেৰেটে আছে আৰু বহুত দৰৱ আছে। তো যোনে যোনটো ইউজ কৰিব পাৰে। তো এইটো মই চিজেণ্টা কোম্পানীটো ইউজ কৰিছোঁ। তো সেই দৰৱটো দি কিনে আপোনালোকে গুৰি পোকটো মাৰিব পাৰে। আৰু শিপাত যিটো নেকি পোক ধৰে সেইটো ট্ৰাইক'ডাৰ্মা বুলি কয়। ট্ৰাইক'ডাৰ্মা এবিধ আপোনাৰ পাউডাৰ ফৰ্মত আহে। সেই পাউডাৰ ফৰ্মটো ট্ৰাইক'ডাৰ্মা কিদৰে মাটিত মিহলি কৰি কিনে দিব লাগে সেইটো মই বেলেগ এদিনা দেখাই দিম। সেই ট্ৰাইক'ডাৰ্মা ইউজ কৰি কিনে আপুনি শিপাটোক গছৰ শিপাতে যি নেমু টেঙা গছৰ শিপাটোক আপোনালোকে ছেভ কৰি থ'ব পাৰে। তো এইখিনি বচাই থ'ব পাৰে। সেইটো আপোনালোকে ট্ৰাইক'ডাৰ্মা কেনেকৈ ইউজ কৰিব লাগে তাৰ ওপৰত মই পাছত বেলেগ এটা ভিডিঅ' বনাই কিনে দিম, আমি কিদৰে গ্ৰুপত ইউজ কৰি কিনে বনাই কিনে দিওঁ। তো সেই আপোনালোকে ক'ৰবাত এগ্ৰিকালচাৰত দোকানত য'তে হ'লেও ফ্লিপকাৰ্টতো অৰ্ডাৰ কৰি আনি ল'ব পাৰে। তো সেইটো এটা নামটো হৈছে ট্ৰাইক'ডাৰ্মা নামটো। তো সেইটো এইদৰে আমি গছজোপাক ছেভ কৰিব পাৰোঁ। আপোনালোকে নিশ্চয় গম পাইছে নেমু গছজোপাক কিদৰে কেয়াৰ কৰা পদ্ধতি। আমি এবাৰ 3 নম্বৰ প্ৰশ্নটোত আহিছোঁ। ইয়াৰ আগত আপোনালোকে দেখিলে কিদৰে বিশেষকৈ মই মোৰ নিজৰ টেঙা গছখিনিক মই ছেভ কৰি আছোঁ। তো 3 নম্বৰ আপোনালোকক মই প্ৰশ্নটো আগবঢ়াব লৈছোঁ। সেইটো হৈছে আমি দৰৱখিনি য'ত বিশেষকৈ গুৰিটোত থকা পোকটোৱে নেমু গছজোপাক মাৰি দিয়ে। তো সেই গুৰিত আমি কিদৰে দৰৱটো দিম তাৰ ওপৰত আহকচোন চাওঁ। আপোনালোকৰ যিকোনো যাৰ ঘৰত যি নেমু টেঙা আছে সেই নেমু টেঙাত সকলোতকৈ বেয়া বেমাৰটো হৈছে শিপাত থকা বেমাৰটো। আৰু দ্বিতীয়ত বেয়া বেমাৰটো হৈছে গছজোপা গুৰিত যিটো পোকে বিন্ধা কৰে। আপোনালোকে সকলোৱে দেখিছে গছজোপা গুৰিত বিন্ধা কৰা আপোনালোকে সকলোৱে দেখিছে। তো সেই গতিকে মই আজি আপোনালোকক সেই বিন্ধা কৰাৰ পোকটো কিদৰে মাৰিব লাগে তো সেইটো দেখাব লৈছোঁ। গুৰিটো মই আপোনালোকক বেলেগ এদিনা পাছত দেখাম। তো আমি প্ৰথমতে এইটো ডিব্বা এটা ল'ম। তাৰপিছত মই যিটো দৰৱ মই এইটো ইউজ কৰোঁ, স্প্ৰে কৰোঁ, এইটো দৰৱে ইউজ কৰোঁ। ইয়াৰ পৰা আমি দৰৱ এইদৰে ডিব্বা এটা লৈ মেলি মই দৰৱটো ইয়াত বাকি ল'লোঁ। বহুত দৰৱ প্ৰয়োজন নাই। এইদৰে চিৰিঞ্জত 2 ml মান ডাঠকৈ লৈ ল'ব। অলপমান 2 ml মই দৰৱ লৈ ল'লোঁ। এইদৰে আপোনালোকৰ এইদৰে ডিব্বা এটাত পানী, ইয়াৰ 50% পানী লৈছোঁ। পানী বেছি অলপ দৰৱখিনি ডাঠকৈ ল'ব লাগে। আধা দৰৱ ল'লোঁ, তাত মই 2 ml দৰৱ ঢালি দিলোঁ। ঢালি মেলি তাৰপাছত য'ত মোৰতো বৰ্তমান এতিয়া গছখিনিত কোনো গছতে পোক নাই। তো সেইটো কাৰণে মই ডাইৰেক্ট পোক থকা গছজোপাত আপোনালোকক গৈ দেখাব নোৱাৰিছোঁ। তো মই ভাল গছজোপাকে দেখাইছোঁ। এইদৰে আমি এটুকা কপা ল'ম। মোৰ লগত বৰ্তমান কপাও নাছিলে, মই সেইটো কাৰণে মই সৰুকৈ এডোখৰ উলিয়ালোঁ। তো আপোনালোকে কপা পাই যায় বাৰু। আপোনালোকে কপা এটুকা ল'ব আৰু য'ত বিন্ধা থাকিব সেই বিন্ধাখিনিত প্ৰথমতে এইদৰে আপোনাৰ চিৰিঞ্জৰ পৰা পানী এইদৰে দৰৱ লৈ সেই বিন্ধাখিনিত গোটেইখিনিতে মাৰি দিব এইদৰে। তো গোটেই গছজোপাতে আপোনালোকে স্প্ৰে লগত গোটেই গছজোপাতে মাৰিব। আৰু য'ত পোক হৈছে সেই পোক থকা জেগাডোখৰত এইদৰে প্ৰথমতে চিৰিঞ্জৰ পৰা পানী লৈ সেই গোটেই পোক থকা সেইডোখৰত বাটটো ঢালি দিব। এইদৰে দৰৱটো সম্পূৰ্ণ ঢালি দিব। ঢালি লৈ যিটো বাট থাকে বাটটো চফা কৰি ল'ব। চফা কৰি মেলি ঢালি দিব। ঢালাৰ পাছত তো যি আপোনালোকে কপাডোখৰ ডাঙৰকৈ ল'ব, কপাডোখৰত সেই দৰৱটো তিয়াই ল'ব। এইদৰে দৰৱটো তিয়াই মেলি তাত যিটো বিন্ধা আছে সেই বিন্ধাটোত আপোনালোকে এই কপাডোখৰ এইদৰে সৰুকৈ লাঠি লৈ মেলি তাত এইদৰে ঢালি দিব। যাতে কপাটোৰ ভিতৰত ঢালি দিলে অলপ টাইটকৈ ঢালি দিব, যাতে সেই হাৱাটো ইমান হাৱাটো ল'ব নোৱাৰে। অলপ কপাটো ডাঙৰকৈ লৈ কিনে দৰৱটো তেতিয়া বেছি ডাঙৰকৈ ঢালি দিব লাগে বিন্ধাটো অনুসৰি। তাৰপাছত বাহিৰৰ পৰা কপাটো ঢালি দিয়াৰ পাছত বাহিৰৰ পৰা আহি কপাটো আৰু দৰৱ দি কিনে এইদৰে তিয়াই দিব। দৰৱ দি কিনে কপাটো আৰু তিয়াই দিব। কপাটো দৰৱৰ পৰা একদম তিতি যাওক। তাৰপাছত যিকোনো পোক এটা আপোনালোকৰ সেই পোকটোৱে খাই গৈ পোকটোৱে
ইমান পাইছে, মানি লওক ইমান পাইছে, সি উশাহ ল'বলৈ সদায় সি বাহিৰলৈ আহে। তো আহোঁতে কি হ'ব, আপোনাৰ এই কপাডোখৰত যে আপুনি দৰৱ মাৰি থৈ দিছে, এই দৰৱ মাৰি থৈ দিয়া কপাডোখৰত আপোনালোকে যেতিয়া নেকি দৰৱ চৰবোৰ বাহিৰৰ পৰা যেতিয়া মাৰি থৈ দিয়া থাকিব, লাগি থাকিব, যেতিয়া নেকি পোকটো উশাহ ল'বলৈ ইয়ালৈ যেতিয়া সি আপুনি লগালে, সি যোনটো সময়ত আহিব, ইয়াত দৰৱখিনি যেতিয়া টাচ হৈ যাব, মুখত লাগি যাব, সি অট'মেটিক ভিতৰত নিজে সি তাৰ বডিৰ চিষ্টেমটো বেয়া হৈ কিনে সি নিজে মৰি থাকিব বিক্ৰিয়া হৈ কিনে। তো আপুনি একো কৰিব নালাগে, আপুনি খালি কপাটো তিয়াই দিলে হৈ গ'ল। যিমান বৰষুণ দিলেও সেই কপাডোখৰ ভিতৰত সোমাই আছে, দৰৱটো অলৰেডি তিতি আছে। এই পদ্ধতিটো আপুনি যিমান বৰষুণতো কৰিব পাৰে, এই কপাডোখৰ কোনো এফেক্ট কৰিব নোৱাৰে। তো বিন্ধাটো যদি ওপৰলৈ থাকে তেতিয়াহ'লে অলপ অসুবিধা এটা হয়, আপুনি ওপৰত ঢাকি থ'ব লাগিব। যদি আপোনাৰ বিন্ধাটো যদি ওপৰলৈ কৰি এইদৰে থাকে তেতিয়াহ'লে মানে কোনো প্ৰব্লেম, যিমান বৰষুণতো কোনো প্ৰব্লেম নহয়। পাৰিলে ঢাকি থৈ দিলে বেছি ভাল পলিথিনৰ লগত। এইদৰে কৰিলে মানে মই আপোনাৰ এইটো গেৰাণ্টি দি ক'ব পাৰি, আপোনাৰ পোকটো ভিতৰত মৰিব সেইটো আপোনাৰ পোকটোৰ ভিতৰত। তো মই আপোনালোকক এই চিষ্টেমটো আপোনালোকক দেখালোঁ, আপোনালোকে ট্ৰাই কৰি চাব। যদি ঘৰত কাৰোবাৰ গছত নেমু গছত পোক লাগিছে, যদি এই গুৰিত লগা পোকটোৰ বিষয়ে মই এইখিনি আপোনালোকক জনাই দিলোঁ। আজি আপোনালোকে মোৰ এই চিষ্টেমখিনি কেনেকৈ পালে, মোৰ যিখিনি বেমাৰ বিষয়ে দৰৱ দিয়া পদ্ধতি যিবোৰ দেখাইছিলোঁ, আপোনালোকে তাৰ ওপৰত কি পালে কমেণ্ট কৰি জনাবচোন। আৰু দ্বিতীয়তে মোৰ চেনেলটো আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে। আৰু যিটো নেকি বেল থাকে, আপোনালোকে নটিফিকেশ্যন বেলটো আপোনালোকে বজাই দিব, যাতে মোৰ নতুন ভিডিঅ' আপোনালোকলৈ যাব পাৰে। আৰু মই যিমান পাৰোঁ আপোনালোকলৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ, গছৰ ওপৰত, টেইলাৰিঙৰ ওপৰত, আৰু আমি ভাল ভিডিঅ' বনাম আপোনালোকৰ ওপৰত। আমি বহুত চেষ্টা কৰি আছোঁ আপোনালোকৰ যাতে ভাল ভিডিঅ' বনাবৰ কাৰণে। আৰু ইয়াৰ ওপৰত আপোনালোকে দ্বিতীয়তে মোৰ ওচৰ পাজৰ যিখিনি নেমু কাৰোবাক যদি কিবা ক্ষেত্ৰত কেতিয়াবা 400-500 অৰ্ডাৰ দৰকাৰো হৈ যায়, মোক আপোনালোকে আগতীয়াকৈ মোৰ স্ক্ৰীণত দেখুওৱা নম্বৰত কলো কৰিব পাৰে। যদি আপোনালোকক আমি যিবোৰ নেমু বৰ্তমান মোৰ বাৰীত যিখিনি নেমু উৎপাদন হৈ আছে সম্পূৰ্ণ অৰ্গেনিক, ইয়াত মই কোনো কেমিকেল ইউজ নকৰোঁ। কেমিকেল মানে আমি শিপাত যিটো পোকৰ কাৰণে এইটোতো কৰিব লাগিব, এইটো উপায় নাই। খালি আমি কিবা হৰমন বেজি আমি কিবা দি কিনে আমি ইউজ কৰি আমি টেঙাটো কিবা ডাঙৰ বনাম, কিবা সেইটো আমি পদ্ধতি নকৰোঁ। আমাৰ সম্পূৰ্ণ গোবৰত আমি অৰ্গেনিক হিচাপত আমি নেমুখিনি আমি খেতি কৰি আছোঁ। তো সেইটো কাৰণে আপোনালোকে নেমুখিনি এটা নেমু কাটি খাই চালে আপোনালোকে নিজে গম পাব, জনাখিনি বুজি পাব নেমুখিনি কেনেকুৱা কোৱালিটি হয়। তো কোনোবাই অৰ্ডাৰো কৰিব পাৰে আগতীয়াকৈ। আপোনালোকে কোনোবাই কাৰোবাক লাগিলে মানে মোক আগতীয়াকৈ কণ্টেক্ট কৰিব লাগিব। মোটামুটি লগালগ আমি মাৰ্কেটত ছাপ্লাই দি থাকোঁ, সেই গতিকে মোক লগালগ ক'লে মই দিব নোৱাৰোঁ। মোক মোটামুটি 1 মাহমান আগতে মোক কণ্টেক্ট কৰি থ'ব লাগিব, জনাই থ'ব লাগিব। মোক 400 লাগে, 500 নেমু লাগে, মোক জনাই থ'লে আপোনালোকে মোৰ পৰা নেমুটো নিব পাৰিব। তো মই এইখিনি আপোনালোকৰ ওচৰত ভিডিঅ'টো বনাই থৈ দিলোঁ, যাতে পাছলৈ আৰু যাতে ভাল ভিডিঅ' বনাব পাৰোঁ, তাৰে আশা আপোনালোকক দিব পাৰিম, যাতে আশা ৰাখিছোঁ। তো ইমানে কৈ মই আজি ভিডিঅ'তে সামৰণি মাৰিছোঁ। বাই বাই।